নমস্কাৰ বন্ধুসকল, মোৰ চেনেল ককটেল ষ্টুডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি প্ৰথমবাৰৰ ভাৱে যিহেতু লকডাউন চলি আছে, ভাবিলোঁ নিজেই অনলাইন আহোঁ আৰু আপোনালোকক দেখুৱাওঁ এখনি টেৰেছ গাৰ্ডেন, যিখন মোৰ ঘৰতে ছেকেণ্ড ফ্ল'ৰত এখন টেৰেছ গাৰ্ডেন কৰা হৈছে। আজিৰ সময়খিনিত এই ধৰণে আপোনালোকে কিছুমান মই আইডিয়া দিব বিচাৰিছোঁ, য'ত আপোনালোকে খুব ধুনীয়া ধুনীয়া সুন্দৰ আইডিয়া পাব আৰু নিজৰ ঘৰত টেৰেছৰ ঘৰত লাগিলে মাটিত হ'লেতো আপোনালোকৰ সুবিধা হয় যে আপোনালোকে যিকোনো ধৰণৰ ফুল চব্জি আপোনালোকে লগাব পাৰে, গছ গছনি লগাব পাৰে। কিন্তু টেৰেছত যেতিয়া হয়, ওপৰত ছাদত অলপ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়, যিহেতু মাটিটো কেৰি কৰিব লগা হয় তলৰ পৰা ওপৰলৈ। কিন্তু আপোনালোকে যাহা চাহ হে ৱাহা ৰাহ হে বুলি কথাষাৰ আছে নহয়, গতিকে আপোনালোকক মই অলপ আইডিয়া দিব বিচাৰিছোঁ কম মাটিৰ জৰিয়তে আপোনালোকে কেনেধৰণে চব্জিও খেতি কৰিব পাৰে আৰু বিভিন্ন ধৰণৰ ফুল গছ গছনি আপোনালোকে লগাব পাৰে। চব্জিৰ খেতিৰ লগতে আপোনালোকে বিভিন্ন ধৰণৰ খেতি কৰিব পাৰে। চ' আপোনালোকক অলপ আইডিয়া দিব বিচাৰিছোঁ। প্লিজ লাইক আৰু ছাবস্ক্ৰাইব কৰিব মোৰ ভিডিঅ'টো। আহি থকা অনাগত দিনবিলাকত মই আৰু কিছুমান ভিডিঅ' এনেধৰণে আপলোড কৰিম, আপোনালোকে সেই ভিডিঅ'টো চাব পাৰিব। চ' মই আপোনালোকক ষ্টাৰ্ট কৰিছোঁ। মোৰ এখন সৰু বটল গাৰ্ডেন আছে, য'ত ফুল লগোৱা হৈছিলে ছিজন ফ্লাৱাৰ্ছ, বাট এতিয়া যিহেতু ছিজন ফ্লাৱাৰ্ছবিলাক লাহে লাহে কমি আহিছে, গতিকে তাৰ বাবে আপোনালোকে মন কৰক বিভিন্ন ধৰণৰ প্লাণ্টছ লগোৱা হৈছে। চ' আপোনালোকক মই সেই প্লাণ্টছখিনি দেখুৱাব বিচাৰিছোঁ, আপোনালোকে চাওক। এইখন হৈছে মোৰ বটল গাৰ্ডেন, য'ত আমি একচুৱেলি বাহিৰলৈ গ'লে আজিকালি আমি সকলোৱে পানীৰ বটল কিনিয়ে খাওঁ পৰাপক্ষত। সেই পানীৰ বটলবিলাক আপোনালোকে ঘৰলৈ লৈ আহিব পাৰে। এইটো 1 লিটাৰৰ যিটো বটল, সেই বটলৰ পৰা কৰা হৈছে। আপোনালোকে 1 লিটাৰ বটলখিনি আনি এনেকৈ ধৰক ৰছীৰে একেবাৰে সহজভাৱেৰে ৰছীৰে কৰি এনেকৈ ওলমাই দিয়া হৈছে আৰু এনেকৈ কেইবাটাও লাইন কৰাৰ কাৰণে আপোনালোকে নিশ্চয় ধৰিব পাৰিছে কিমান সুন্দৰ লাগিছে। আৰু এই বটলছখিনিত আমি কালাৰ্ছ কৰি দিছোঁ, সেইকাৰণে অলপ কালাৰফুল লাগিছে বস্তুটো। আগতে ইয়াত ছিজন ফ্লাৱাৰ্ছ লগোৱা হৈছিলে, এতিয়া প্লাণ্টছখিনি যিহেতু ছিজন ফ্লাৱাৰ আঁতৰি হৈ গ'ল, সেইকাৰণে প্লাণ্টছ লগোৱা হৈছে। চাওক, এইটো এটা ছেকেণ্ড ফ্ল'ৰৰ দৃশ্য মই আপোনালোকক দেখুৱাই আছোঁ। These are beautiful plants. আজিকালি যি ধৰণে পলিউশ্যন বাঢ়িছে, গছ গছনি যি ধৰণে শেষ হৈ আহিছে, তাৰ কাৰণে মই ভাবোঁ অলপ গ্ৰীনেৰিজ আমাৰ চাৰিওফালে দৰকাৰ আছে। সেইকাৰণে আমি ঘৰতেই যিহেতু প্লাণ্টছ লাভ আমি চেষ্টা কৰিছিলোঁ, মই মোৰ হাজবেণ্ডে মিলি এইখিনি। এতিয়া মই আপোনাক দেখুৱাব লৈছোঁ আৰু কি ধৰণে কৰিছোঁ, আপোনালোকে চাওকচোন। যি ধৰণে সৰু সুৰা প্লাই তেনেকৈ বক্স বনাই লোৱা হৈছিল, আৰু সেই বক্সত খুব কম মাটিতে আমি খুব ধুনীয়া ফুলৰ বাগিচা এখনি কৰিছিলোঁ। আমি ডালিয়া ৰুইছিলোঁ, এতিয়া শেষ হৈছে লকডাউনৰ সময়, গতিকে শেষ থকা ফুলনি বাগিচাখনকে মই দেখাইছোঁ আপোনালোকক। চাওক, এয়া নেমু গছ, কেইবাজোপাও নেমু লগোৱা হৈছে। তাত অলপ পাণৰ খেতি কৰা হৈছে, ইয়াত লাও লগোৱা হৈছে। এনেধৰণে খুব কম ঠাইতে টেৰেছত আমি খেতি কৰোঁ। এয়া চাওক, গোলাপ। ইয়াত আমি পিঁয়াজৰ খেতি কৰিছিলোঁ। পিঁয়াজখিনি অৱশ্যে এতিয়া আহিবই হৈছে। মাছৰ যে বাকচবিলাক থাকে, সেই বাকচতে আমি খেতি কৰিছিলোঁ। ইয়াত আমি মটৰ, বিন, ইয়াতো বিন লাগি আছিল, যথেষ্ট বিন লাগি আছিলে, এয়া আপুনি দেখিবই পাৰিব। চাওক, টেৰেছতে কি সুন্দৰকৈ বিনৰ খেতি কৰা হৈছিলে।
এটা বস্তু মন কৰিছিলোঁ, বিনৰ খেতি আপুনি কম মাটিতে বিন খুব ধুনীয়াকৈ লাগি যায়। বিন আৰু এটা বস্তু হৈছে বিলাহী। এতিয়া আমি খুব কম জেগাতে আমি ৰঙালাও পুলি দিছিলোঁ। এয়া ৰঙালাও লাহেকৈ আহিব ধৰিছে, ফুল ওলাইছে, সৰুকৈ কলিও আহিছে। বিলাহীও খুব কম মাটি আৰু কম পানীতে বিলাহীৰ খেতি খুব সুন্দৰভাৱে কৰিব পৰা যায়। লকডাউনৰ সময়ত আমাৰ খুব সুবিধা হৈছে, যিহেতু ঘৰৰে বিলাহী আমি খাই থাকিব পাৰিছোঁ। এয়া হৈছে জলকীয়া। এইজোপা আৰু এজোপা জলকীয়া চাওকচোন কি ধুনীয়াকৈ লাগি আছে। এইখিনি পুদিনা, এইটো মোৰ বাচ্ছাৰ বাথটাব আছিলে, আমি পেলাই নিদি আমি তাৰ ইউটিলাইজেশ্যন কৰিছিলোঁ। এইটো এটা তেনেকৈ সৰু পুৰণা আপোনাৰ বাকেট টাইপ আছিলে, তাতে আমি সৰু সুৰা খেতি কৰিছোঁ। আমি একো বস্তুৱে ধৰক পেলাই নিদিওঁ। এইটো এটা চাওক, এনেকুৱা আমাৰ পুৰণি বস্তু বহুতেই থাকে য'ত আমি ইউটিলাইজ কৰিব পাৰোঁ আৰু খুব সুন্দৰভাৱে আমি কিছুমান কামত ব্যৱহাৰ কৰিব পাৰোঁ। এতিয়া আপোনালোকক মোৰ সৰু ফুলনি বাগিচাখন দেখাব বিচাৰিছোঁ, য'ত বহুত মেডিচিন ভেলু থকা প্লাণ্টছো আছে। যেনেকৈ এইজোপা এল'ভেৰা, আপুনি চাওক, দিজ আৰ এল'ভেৰা প্লাণ্টছ। গ্ৰীনেৰীত কি হয়, ইউ ফিল ফ্ৰেছ। আজিকালিৰ এই পলিউশ্যন সময়ত ওপৰলৈ আহি আমাৰ অকণমান সময় বহিবলৈ আমাৰ ভাল লাগে। চ' সেইকাৰণে আপোনালোকেও চেষ্টা কৰিব পাৰে। কিছুমান সুন্দৰ আইডিয়া মই দেখাই দিছোঁ, কম পৰিমাণৰ মাটিতে কি ধৰণে ধুনীয়াকৈ আপোনালোকে ফুল লগাব পাৰে। এইজোপা তুলসী পুলি, তুলসী গছ। এইজোপা প্লাণ্ট চাওক, আফ্ৰিকান ভেলভেট বুলি কোৱা হয় এইজোপাক। ইয়াত অলপো পানী লাগিলে পাতবিলাক মৰহি যায়, খুব কষ্টকৈ ৰাখিব লগা হয়। ইয়াত তলত খেৰ দি থোৱা হৈছে। তেনেকৈ সৰু সৰু পটছবিলাক বিভিন্ন ধৰণৰ, এইবিলাক ঘৰত পৰি থকা পুৰণা পটছ হয়, আমি ইউটিলাইজ কৰি তাত সৰু সৰু পট প্লাণ্টছ লগাইছোঁ। চ' ফ্ৰেণ্ডছ, আপোনালোকে ইমান সময়ে মোৰ ভিডিঅ'টো চালে, মোৰ ভিডিঅ'টো চাই কেনে পালে জনাব। আৰু যদি আপোনালোকে অনুভৱ কৰিলে যে ভিডিঅ'টোৰ পৰা আপোনালোকে অলপো বেনিফিটেড ফিল কৰিছে, তেন্তে হ'লে প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব মাই ভিডিঅ' আৰু ক্লিক দ্য বেল আইকন ফৰ মাই ফিউচাৰ আপডেটছ। থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ' ফ্ৰেণ্ডছ।